এতিয়া যিহেতু বিহুৰ বতৰ, বিহুৰ আয়োজন বিশেষ নাই, তথাপিও মই অকণমান বৰা চাউল আছিলে সেইখিনি গুড়া খুন্দি আনি ধুনীয়াকৈ আটাৰ নিচিনাকৈ মাৰি লৈছোঁ আৰু এনেদৰে মই পিঠা বনাবৰ কাৰণে চেপ এটা বনাই লৈছোঁ। এনেকুৱা ষ্টাইলত বনাম, এইটো মোৰ নিজৰ ষ্টাইল হয় আৰু মই এইটো তেলত ভাজি বনাম। এতিয়া মই তেলখিনি গৰম হোৱাৰ পিছত এখন এখনকৈ ধুনীয়াকৈ বহাই দিছোঁ। এতিয়া মই এইখিনি অকণমান সময় ভাজি ল'ম। তাৰ পিছত মই এতিয়া এইখিনি ওলোটাই দিছোঁ। দেখিছেনে আঠা খাই ধৰিছে, কাৰণ বৰা চাউল যে, আৰু ইয়াতে মই চেনিও দিছিলোঁ, সেইকাৰণে কালাৰটো ধুনীয়া হৈছে, একদম ৰং চঙুৱা হৈছে, একদম কালাৰটো মজা হৈছে। আৰু এতিয়া মই এনেদৰে অকণমান সময় ভাজি ল'ম। এতিয়া দেখিছেনে এইখিনি নমাবাৰ হৈ গৈছে, মই ধুনীয়াকৈ নমাই লৈ আছোঁ। কিমানবোৰ পুৰিলোঁ, মজা লাগিব দেই খাই গৰম গৰম। গতিকে বিহুৰ আয়োজন এইখিনি আৰু আপোনালোককো দেখুৱালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু।